गुबुननो गारि भारा हरनायाव सांग्रां जा गारि भारा हरनानै खैफोदाव गोग्लैदों रौतानि सासे बर' सुबुङा रौतानि गेरेवाव बाजारनाय सासे बर' सुबुङा थांनाय 28 जुनाव अरुणाचलाव AS 12CC1730 नम्बरनि गावनि बोलेर' पिकआप भेनखौ गुबुननो भारायाव हरदोंमोन। सानसेनि थाखाय भारायाव लानानै थांनाय गारिखौ दानसे बारलांनायनि उनावबो लाबोफिनाखै। गारि सिखावनि हान्जाया अरुणाचलाव फानबाय होनना सन्देह खालामनाय जादों। अजद बायदियैब्ला थांनाय 28 जुनाव रौता पानिखायथिनि आबु शामा आरो सिदाकुवानि आख्तारुल हुसेन एबा नबाब मुंनि सानै मानसिया गेरुवा बाजारनि प्रतीक दैमारिनि न'आव गारि भारा नागिरनानै थांदोंमोन। बेबायदिनो अरुणाचलनिफ्राय मैगं लाबोनो होनना सानसेनि थाखाय सानैबो AS 12CC1730 नम्बरनि बोलेर' पिकआप भेनखौ भारायाव लांदोंमोन। नाथाय सानसेनि थाखाय लांनाय गारिखौ गारि बिगुमानो दानसे बारलांनायनि उनावबो होफैफिनाखै। बे बिथिङाव रौता पुलिस थानायाव केस होनाय जादोंमोनब्लाबो पुलिसआ जेबो गोसो होयैनि अजद सिखारदों। दुथांनि हान्जाया गारिखौ अरुणाचलाव फानदों होनना सन्देह खालामदों गारि बिगुमाया। মই প্ৰথমতে নমস্কাৰ কৰিছোঁ। তাৰমানে মোৰ নাম প্ৰতীক দৈমাৰী। মোৰ হাতত তাৰমানে এখন বলেৰো পিকআপ আছিলে। সেইটো তাৰমানে আজিলৈ 2.5 বছৰ হোৱা বলেৰো পিকআপ আছিলে। সেইটো গাড়ী তাৰমানে যোৱা জুন মাহৰ 28 তাৰিখে এজন আমাৰ এই ৰৌতা চাৰিআলিৰ থানাৰ আণ্ডাৰৰে দুজন ল'ৰা আমাৰ ঘৰত আহি কিনি মোৰ যিটো বলেৰো পিকআপ সেইটো মানে অৰুণাচলৰ পৰা বন্ধাকবি বিলাহী যিকোনো চব্জি টানিম বুলি মোৰ পৰা ভাড়া চিষ্টেমত একদিনৰ কাৰণে লৈ গৈছিলোঁ। ইহঁতে আহিছিলোঁ 4জন। দুজন মানুহ ৰাস্তাত থাকি আহিছোঁ বুলি আৰু দুজনটো আমাৰ ঘৰতে একেবাৰে আহি মানে গাড়ীখন কথা পাতিখিনি লৈ গৈছিলোঁ। এই দুজন ল'ৰাৰ নাম হ'ল এজনৰ হ'ল আবু শামা, তাৰ গাঁৱৰ নাম হ'ল পানীখেতি, পোষ্ট অফিচ হ'ল আমিনপাৰা, আমাৰ ৰৌতা থানা আণ্ডাৰতে। আৰু এজনৰটো হ'ল তাৰ নাম হ'ল আখতাৰুল হাছেন আৰু এনে গাঁৱৰ মানুহগিলা তাক মাতে নবাব বুলি মাতে। তাৰ গাঁৱৰ নাম হ'ল চিদাখোৱা। ইটোও আমাৰ ৰৌতা চাৰিআলি থানাৰ আণ্ডাৰতে পৰে। তাৰপিছত সিহঁতে আজিলৈ যাই কিনি এদিন দুদিন চালোঁ, চাই আজিলৈ জুন মাহৰ 28 তাৰিখৰ পৰা আজিলৈ আগষ্ট 3 তাৰিখ হৈ গ'ল। আজিলৈ পূৰা কমপ্লিট একমাহ হৈয়ে গ'ল। আজিলৈকে খা খবৰ নাই, ক'ত আছে ক'ত নাই, মানুহগিলা ক'ত থাকে, ফোন কৰিলেও ফোনগিলা চুইচ অফ। আৰু ঘৰত বিচাৰি গ'লেও বাৰ বিচাৰি গৈছে, ঘৰতো লগ নাপায়। আৰু তাৰপিছত ঘৰৰ মানুহবিলাক সুধিলেও আমি নাজানো তহঁতে কি লেনদেন কৰিছে, আমি নাজানো একো, এনেকুৱা কয় ঘৰৰ মানুহগিলা। এনে ভাড়াটো হ'ল একটিভ চব্জি টানিলে 2000কে দিম বুলি লৈ গৈছিলোঁ। তাৰমানে সেইদিনৰ পৰাই আজিলৈ গায়ব হৈ আজিলৈ একমাহ কমপ্লিট হৈ গ'ল। আজিলৈকে ঘৰত আহি পোৱা নাই। আৰু যদি মোৰ গাড়ীৰ নম্বৰ হ'ল AS 12CC1730 আছিল। এইটো গাড়ী যদি ক'তবা যদি দেখা পায় তেতিয়াহ'লে মোৰ নম্বৰত মোক কল কৰি জনাব যে মোৰ মোবাইল নম্বৰ হ'ল 6900979691। এইটো নম্বৰত প্লিজ মোক জনাই দিব কোনোবা যদি ক'তবা দেখা পায়। এনে আৰক্ষীক মই লোকেল থানা হিচাপে ময়ো লিখিতভাৱে দি থৈছোঁ। এজাহাৰ লিখিতভাৱে দি থৈছোঁ মই আমাৰ লোকেল থানা ৰৌতা চাৰিআলি থানাতে মই লিখিতভাৱে দি থৈছে। এইটো লিখিত কাগজ মোৰ তাত কপি আছে। থানাত মই একবাৰ ফাৰ্ষ্ট গ'লোঁ, হ'ব বিচাৰিম মানুহ তেনেকুৱা কৈছে। আৰু ছেকেণ্ড টাইমত গৈছোঁ, গৈ মোক খবৰ ল'ব যাওঁতে তাৰমানে আমি বিচাৰি আছোঁ, পোৱা নাই। মানুহগিলা বুলি ঘৰতে নাথাকে। এক মাহ 2 দিন হৈ গ'ল আজিলৈ, কিন্তু আমাৰ লোকেল থানাৰ পৰা একো পৰামৰ্শ পোৱা নাই, একো খবৰ পোৱা নাই। তেতিয়ালৈকে মানে একদিন বুলি বিচাৰিব গৈছিল বুলি। তাৰপিছত নেক্সট টাইমত আমি যাই পেলাই সুধিছিলোঁ, ক'তবা লোকেশ্যন চাই আছোঁ, লোকেশ্যন ক'তবা বেলেগ জেগাতহে লাগিছোঁ, মানুহগিলা বুলি ঘৰতে নাথাকে। আৰু বুলি কেইদিন আগত কোনোবা ফাইনেন্সৰ মানুহে বুলি আহি কিনি সিহঁতক বোলে খেদাইছিল, তেনেকুৱা কথা মোক শুনাইছিলোঁ OC ছাৰে। অৰুণাচলত চব্জি টানিবলৈ আপোনাৰ গাড়ীখন লৈ গৈছিল, গতিকে তাৰ পৰাই হয়তো নোহোৱা হৈছে। গতিকে কি সন্দেহ কৰিছে গাড়ীখন ক'ত যাব পাৰে? এনেতো মোৰ মতে এনে অলপ চলপ মানুহবিলাকৰ ডাউট শুনা মতেতো
এনে এইটো গাড়ী মোৰ যিটো গাড়ী বলেৰো পিকআপ যিটো AS12CC1730 যিটো নম্বৰৰ বলেৰো পিকআপ মোৰ গাড়ী এইটো গাড়ী মোৰ সন্দেহ মানে এই বদমাছ মানুহবিলাকৰ হাতত নাই কিজানি এতিয়ালৈকে বৰ্তমান সিহঁতে নিশ্চয় ক'তবা বিক্ৰী কৰি দিছে চাগৈ মোৰ গাড়ী এনে EMI কিস্তি আছে এতিয়াতো মই কিস্তিৰ কাৰণে মানে আহি আছে ফাইনেন্সৰ মানুহ এতিয়া মই ঘৰতে থাকিব নোৱাৰা হৈ আছে এতিয়া ফাইনেন্সৰ মানুহ আহি থাকে মই লুকাইহে থাকিবলগীয়া বাধ্যতা হৈ আছে